জীৱনত কিছুমান যন্ত্ৰণাৰ সমাধান নাথাকে সেই যন্ত্ৰণাক লৈ জীয়াই থাকিবলৈ অভ্যাস হৈ যায় সেলফ ৰেসপেক্ট হেৰুৱাই কাউকে নিজতকৈ বেছি ইম্পৰ্টেণ্ট দিলে সি এদিন নহয় এদিন তাৰ নিজৰ আচল ৰূপ তোমাক অৱশ্যে দেখা দিব এটা কথাৰ কি জানাৰ বহু ৰাতিলৈকে সাৰ পাই থকাৰ প্ৰত্যেকজন মানুহৰে কাৰোবাৰ প্ৰেমিক নহয় ঘৰৰ কিছুমান দায়িত্বই ৰাতি টোপনি শেষ কৰি দিয়ে তুমি কাৰোবাৰ কাৰণে অপেক্ষা কৰিব পাৰা কিন্তু সময় কাৰো কাৰণে অপেক্ষা নকৰে জীৱনত কিছুমান সিদ্ধান্ত ল'বলৈ খুবেই কঠিন হয় কিন্তু এই কঠিন সিদ্ধান্তৰ আপোনাৰ জীৱনটো এদিন সলনি কৰি দিব এটা কথাৰ সকলো সময়তে মনত ৰাখিব যে জীৱনত কঠিন পৰিস্থিতি আহিবই কাৰণ কঠিন পৰিস্থিতি অহাটো পাৰ্ট অফ লাইফ আৰু এই কঠিন পৰিস্থিতিৰ পৰা জয় লাভ কৰাটো আৰ্ট অফ লাইফ এটা কথাৰ কি জানে কোনোবা এজনে সুধিছিল যে আপোনাৰ সকলোতকৈ আপোন কোন মই ক'লো যে সময় কাৰণ সময় ঠিক থাকিলে সকলোৱে আপোন আৰু সময় বেয়া থাকিলে কোনোৱে আপোন নহয় মইতো তোমাকেই সঁচা অন্তৰে ভাল পাইছিলোঁ কিন্তু তাৰ বিনিময়ত তুমি মোৰ লগত অভিনয় অৱহেলা আৰু প্ৰতাৰণা কৰি গ'লা সম্পৰ্কৰ 10 বছৰে হওক বা 10 দিনৰে বিশ্বাস নাথাকিলে সেই সম্পৰ্কৰ কোনো মূল্য নাই যাক তুমি ভাল পোৱা তাক নহয় যি তোমাক ভাল পায় তাক ভাল পোৱা দেখিব যে আপোনাৰ জীৱনত কোনোদিনেই ভাল পোৱাৰ অভাৱ নাথাকিব যদি অনুভৱ কৰা যে কোনোবাই যদি তোমাক এৰিব বিচাৰিছে তেনেহ'লে তাক আৰু বিৰক্ত নকৰাই ভাল প্ৰাৰ্থনা কৰিব যে সি যাকে ভাল পাইছে সি যাতে তাকে পায় কাৰণ অসমাপ্ত ভাল পায় সঁচাই খুব কন্দুৱায় খঙত কিবা কৰাৰ আগত কিবা সিদ্ধান্ত লোৱাৰ আগত এবাৰ ভাবক কাৰণ প্ৰতিটো খঙত লোৱা সিদ্ধান্তই পিছত অন্তৰত বৰকৈ কষ্ট পাব লগা হয় জীৱনত এনেকুৱা এজন থকাটো বহুত জৰুৰী যি আপোনাৰ সকলো সুখ দুখৰ কথা শ্বেয়াৰ কৰিব পৰা যায় এই জীৱনটো কি আচৰিত মৰিলে সকলোৱে কান্দে আৰু জীয়াই থাকিলে সকলোৱে কান্দুৱায় অপমান উচিত শিক্ষাৰ অপমান নহয় আপুনি এনেকুৱা এটা কৰি দেখুৱাওক যি সি যাতে নিজে নিজক সৰু মানি লয় জীৱনৰ আৰম্ভণিত যিমানে বেয়া নহওক কিয় কিন্তু শেষত ভাল হ'ব লাগে যিসকলে তোমাৰ জীৱনৰ পৰা আঁতৰি গৈছে সিহঁতক কেতিয়াও তোমাৰ জীৱনলৈ পুনৰ ঘূৰাই আনিবলৈ চেষ্টা নকৰিবা কাৰণ তোমাৰ আপোনজনে কেতিয়াও তোমাক এৰি নাযায় এটা সৰু পাথৰে এখন ডাঙৰ চিচাৰক ভাঙি দিব পাৰে ঠিক সেইদৰে এটা সৰু মিছা কথাই গোটেই জীৱনটো নষ্ট কৰি দিব পাৰে কিছুমান মানুহ সকলো সময়তেই প্ৰিয় হৈ নাথাকে হঠাৎ এদিন অপ্ৰিয় হৈ যায় যদি কোনোবাই আপোনাৰ পিছফালে কিবা কয় তেনেহ'লে জানিব যে আপুনি কিবা এটা কৰিছে যি সিহঁতে কৰিব পৰা নাই সেইবোৰৰ কথাক লৈ মাথা মাৰি সময় নষ্ট নকৰিব আপোনাৰ নিজৰ কাম কৰি যাওক এদিন নিশ্চয় সফল হ'ব সম্পৰ্কৰ ৰক্ত বান্ধোনেৰে নহয় অনুভূতি বান্ধোনেৰে তৈয়াৰ হয় য'ত অনুভূতি বান্ধোনেৰে থাকে তাত পৰো আপোন হয় আৰু য'ত অনুভূতি বান্ধোন নাথাকে তাত আপোনবোৰেও পৰ হৈ যায় চিচা যেনেদৰে জোৰা লগালেও দাগ ৰৈ যায় ঠিক সেইদৰে কাৰোবাৰ ওপৰত এবাৰ বিশ্বাস ভাঙি গ'লে পুনৰ সেই আগৰ দৰে বিশ্বাস নাথাকে